পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খেৰণীত অগপৰ নিৰ্বাচনী অস্থায়ী কাৰ্যালয় দ্বাৰ মুকলি লাংহিনত বিজেপি প্ৰাৰ্থী তৰেন্দ্ৰ ব্ৰহ্মৰ হৈ বাইক ৰেলীৰে সমৰ্থকক তীব্ৰ নিৰ্বাচনী প্ৰচাৰ হামৰেন সমষ্টিৰ বিজেপি প্ৰাৰ্থী মঙ্গল সিং টিমুগক অভিনৱী নিৰ্বাচনী প্ৰচাৰ অভিযান নমস্কাৰ মই সঞ্চয়তা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ এতিয়া বিতং বাতৰি ভাৰতীয় জনতা পাৰ্টিত প্ৰাৰ্থিত প্ৰক্ষেপ কৰা ক্ষেত্ৰত হোৱা খেলিমেলিয়ে এতিয়া তীব্ৰ হলঠেকত পেলাইছে খুদ ভাৰতীয় জনতা পাৰ্টিক বিশেষকৈ পৰিষদৰ 9 নং আমৰেন সমষ্টিটোত এনে সমস্যাৰ বাবে বিজেপি দল তলে তলে হৈছে ভীষণ সংকিত বিগত 4 বছৰ কাল সমগ্ৰ জিলাখনৰ বিজেপি দলক শক্তিশালী কৰা কাৰ্যত মুখ্য ভূমিকা পালন কৰা ধন সিং ৰংপিক শেহতীয়াকৈ বিজেপি দলীয় প্ৰাৰ্থিত প্ৰদানৰ পৰা বঞ্চিত কৰা কাৰ্যৰ বাবে এতিয়া ভীষণ সমস্যাত পৰিবলগীয়া হৈছে গেৰুৱা দলটো গেৰুৱা দলৰ প্ৰাক্তন হামৰেন জিলা সমিতিৰ উপসভাপতি ধন সিং ৰংপিক বিজেপি দলীয় টিকেটৰ পৰা বঞ্চিত কৰাৰ পিছত ক্ষোভত নিখাতৰ ভিতৰতে অগপ দলত যোগদান কৰাই নহয় তেওঁ দলীয় প্ৰাৰ্থিত্ব লাভ কৰে অগপ দলে নিখাতৰ ভিতৰতে তেওঁক মনোনীত কৰাৰ লগতে দলীয় টিকেট পাবলৈ সক্ষম হোৱা প্ৰাৰ্থী ধন সিং ৰংপিৰ দিনে দিনে হোৱা সবল স্থিতিয়ে স্বাভাৱিকতে গেৰুৱা দলক অতিমাত্ৰা সংকিত কৰি তুলিছে ঠাই ঠাই নিৰ্বাচনী কাৰ্যালয়ৰ দ্বাৰ উন্মোচনৰ কাৰ্যই বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰীনা টেৰাংপিৰ ভেটিক প্ৰবলভাৱে কঁপাই তুলিছে 9 মেত খেৰণী ঘাটত অগপৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে অগপ কাৰ্যালয় মুকলি অনুষ্ঠানত অসম হাইড্ৰকাৰ্বন শক্তি লিমিটেডৰ চেয়াৰমেন পুনাকন বৰুৱা অগপ ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক সঞ্জীৱ বৰুৱা ডিব্ৰুগড় জিলা সাংগঠনিক সম্পাদক শিৱ সোণোৱাল প্ৰমুখ্যে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় মুখ্য আহ্বায়ক বাবুকন সোণোৱাল অসম যুৱ পৰিষদ ডিব্ৰুগড় সমিতিৰ ৰূপন বৰুৱা আৰু হেমন্ত ঢেকিয়াল ফুকনে আঁত ধৰে খেৰণীৰ পৰা বিৰেনিংহি কাট নিউজ অনুষ্ঠিতব্য 17 জুনৰ পৰিষদৰ নিৰ্বাচনৰ বাবে লাংহিনত বিজেপিৰ দলীয় সমৰ্থকসকলে তুংগত কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান বিজেপি প্ৰাৰ্থী তৰেন্দ্ৰ ব্ৰহ্মৰ হৈ সমৰ্থক নেতা কৰ্মীসকলে 9 জুনত বিয়লি প্ৰায় 4 বজাত বিশাল বাইক সমদল উলিয়ায় জিলাখনত নিৰ্বাচনক লৈ লাংহিন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপি প্ৰাৰ্থী তৰেন্দ্ৰ ব্ৰহ্ম অকণো পিছ পৰি থকা নাই দলীয় নেতা কৰ্মীসকলক লগত লৈ ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা প্ৰতিখন সভাতে দলীয় সমৰ্থকৰ হাজাৰ হাজাৰ ভিৰ তেওঁৰ হৈ দলীয় সমৰ্থকে হাৰি হাৰি বাইক সমদল উলিয়ায় আৰু বিৰোধী প্ৰাৰ্থী ৰাজেন বসুমতাৰী গোবেক জাতি বিদ্ৰোহক শাস্তি দিয়ক আদি শ্লোগানেৰে চিঞৰেৰে লাংহিনৰ আকাশ বতাহ কঁপাই তোলে ফুলনিৰ পৰা বীৰেন গোৱালা কাট নিউজ ধনখালী ব্যক্তিৰ কথাই বেলেগ তাকো ব্যক্তিগৰাকী যদি ৰাজনৈতিক নেতা আৰু নিৰ্বাচনত একেবাৰে একেৰাহে জিকি অহা প্ৰাৰ্থী হয় কথা আৰু অধিক বেলেগ হোৱাটো স্বাভাৱিক পশ্চিম কাৰ্বি আংলঙৰ 8 নং হামৰেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উমৰাচিত নিৰ্বাচনী সভাত অনুষ্ঠিত ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ ধনখালী প্ৰাৰ্থী মঙ্গল সিং টিমুঙে এক প্ৰকাৰ সমৰ্থক কৰ্মীৰ মাজত প্ৰতিযোগিতাৰে ঘোষণা কৰা পৰিলক্ষিত হয় প্ৰথম সৰ্বাধিক ভোট সংগ্ৰহ কৰিব পৰা পিএলচিক দিব 1 লাখ টকা দ্বিতীয় সৰ্বাধিক ভোট সংগ্ৰহ কৰিব পৰা পিএলচিক দিব 50,000 টকা তৃতীয় সৰ্বাধিক ভোট সংগ্ৰহ কৰিব পৰা পিএলচিক দিব 30,000 টকা মহিলাসকলক দিব কলকাতাৰ পৰা অনা একোখনকৈ ব্লাউজ হামৰেন পৰিষদীয় সমষ্টিৰ পৰা এইবাৰ দ্বাদশ পৰিষদীয় নিৰ্বাচনত জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী মঙ্গল সিং টিমুঙে হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হ'ব বিগত দুটা কাৰ্যকালত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ মাজত অতিকৈ ব্যস্ত আৰু ধনবান কাৰ্যবাহী সদস্য কোন হয় বুলি যদি প্ৰশ্ন কৰা হয় তেন্তে উৎসেপিলে গাখীৰ ওলোৱা ফুলকমলা লৰা এটা টপৰাই ক'ব পাৰিব তেওঁনো কোন কিয়নো কাৰ্যকাল চলি থকা অৱস্থাত চৰকাৰী কাম-কাজ আৰু নিজৰ দায়িত্বক লৈ অতি বেছি ব্যস্ততাৰ কথা সৰ্বজনে জানে আৰু জানে সাধাৰণ মানুহৰ বাবে অকণো সময় নথকাৰ কথা উমৰাচিত অনুষ্ঠিত প্ৰচাৰ নিৰ্বাচনী সভাত বিশাল জনতাক সম্বোধনী কৰা ভাষণতে প্ৰমাণ পোৱা গৈছে প্ৰাৰ্থীগৰাকীয়ে ধনৰ বলত কৰিব কি নোৱাৰে সমষ্টিৰ প্ৰাইমেৰী লোকেল কমিটিৰ ভিতৰত সৰ্বাধিক ভোট সংগ্ৰহ কৰিব পৰা কমিটিক তেওঁ দিব 1 লাখ টকা দ্বিতীয় সৰ্বাধিক কৰিব পৰা কমিটিক দিব 50,000 টকা আৰু তৃতীয় সৰ্বাধিক কৰিব পৰা কমিটিক দিব 30,000 টকা মন কৰিবলগীয়া কথা যে সমৰ্থক মহিলা কৰ্মীসকলে দিব কলকাতাৰ পৰা অনা একোখনকৈ ব্লাউজ
মাথোন 21জনকৈ ব্লাউজ নিৰ্বাচনৰ সময়ত নিজৰ ঘৰ সংসাৰ এৰি প্ৰাৰ্থীগৰাকীৰ বাবে কঠোৰ পৰিশ্ৰম কৰি বিজয় আনি দিয়াৰ বিনিময়ত পাব মাত্ৰ এখন ব্লাউজ এগৰাকী সন্মানীয় প্ৰাৰ্থীয়ে ঘোষণা কৰিলে মহিলাৰ প্ৰতি নিষ্কৃষ্টময় উপহাৰ প্ৰদানৰ কথা এনে হেজাৰখন ব্লাউজ নিশ্চয় এগৰাকী মহিলাই লজা নিবৰ বাবে প্ৰয়োজন বুলি ভাবিব পৰা বয়সৰ পৰা পিন্ধি আহিছে এতিয়া সমৰ্থক ৰাইজে বিবেচনা কৰক এখন ব্লাউজৰ বাবে একোটা পিএলচিৰ নামত বহুকেইজন কৰ্মীয়ে 1 লাখৰ বাবে 50,000 অথবা 30,000 টকাৰ লোভত পৰি সমষ্টিটোৰ আন হাজাৰ গৰীব আৰু পিছপৰা ভোটাৰ ৰাইজৰ ভাগ্যৰ হতে ৰাজনৈতিক পাখা খেল খেলিবলৈ দি নিজে সদায় সেই পাখা খেলৰ মোহৰা হৈ থাকিবনে নে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰিব চলে বলে কলে কৌশলে জয়ী হ'বলৈ গৈ তেওঁ অতি নিষ্কৃষ্ট ৰাজনীতিৰ পোহৰ মেলা এই ধৰণৰ ৰাজনৈতিক নেতাসকলৰ কথাত ৰাইজে নিজৰ স্বাভিমান আৰু কিমানবাৰ বিকিব পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Diphu Girls College, Dharamnala, Diphu 782462. The first and the only girls' college of Karbi Anglong district. Render 25-year service to the student community. Good physical and learning infrastructure. Good academic result in HS and TDC. Learner-centered teaching. Well-experienced teachers. Intensive care for average and advanced learner. The college offers honors courses in English and Assamese. Prospectus can be collected from the college office during office hours or you can call at 9435365321 and 9085251378. Email principaldgcdharamnal@gmail.com. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Singiri Junior College. Admission notice for class 11 Arts and Science 2017. Attributes: state-of-art infrastructure and facilities, well-equipped science laboratory and library, hostel accommodation available for girls and boys, periodic sports and co-curricular activities, regular classes throughout the academic session, dedicated team of faculty and management. Admission forms and prospectus available from 5th June 2017 onwards. Admission helpline 036712745535 and 9085379874. Email kirby.aca@gmail.com. Campus Rongkarbi Police Reserve, Diphu, Karbi Anglong, Assam 782460. Follow us on Facebook www.facebook.com/Singiri College. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesre alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecho ajam thu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Royal Enfield dealer Karbi Anglongot Prothom Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukazan 78244880 Jila Karbi Anglong Jugajugor number 7896169017 Hewar babe 7896169021 bikrir babe Landline number
03675 246 448 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Admission going on. Issues of forms and prospectus from 31st of May 2017. Last date of form submission 8th of June 2017. Admission date 12th and 13th June 2017. For details, please contact 9854335234. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কাৰ্বি পৰিষদৰ নিৰ্বাচন হাতত মাথুন কেইটামান দিনহে বাকি জিলাখনৰ প্ৰতিটো ৰাজনৈতিক দল সংগঠনসমূহে নিৰ্বাচনক লৈ অতি তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে হাওৰাঘাট বিধায়নী সমষ্টিৰ 12 নং ফুলনি সমষ্টিৰ অন্তৰ্গত এলেকাৰ কেইবাটাও বুথ কমিটিৰ কাৰ্যালয় মুকলি কৰি নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰিছে বিজেপি প্ৰাৰ্থী দৰসিং ৰংহাঙেও ফুলনিৰ বিশ্বনাথ পথাৰত বুথ কমিটিৰ কাৰ্যালয় মুকলি কৰি প্ৰাৰ্থী দৰসিং ৰংহাঙে উপস্থিত বিশাল জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰে সভাত বিৰোধী কংগ্ৰেছ আৰু এইচএছডিসিক তীব্ৰ কটাক্ষ কৰি প্ৰাৰ্থী দৰসিং ৰংহাঙে কয় যে কংগ্ৰেছ আৰু এইচএছডিসিয়ে বিজেপি আৰু মোদীজিক যিমান ভাল বেয়া কক ইয়াৰ উত্তৰ কিন্তু নিৰ্বাচনতহে জিলাবাসীয়ে দিব বিজেপিয়ে এইবাৰ কাৰ্বি আংলঙত সংখ্যা গৰিষ্ঠতা অৰ্জন কৰিবই আৰু পৰিষদত চৰকাৰ গঠন কৰিব বিজেপি দলে বিজেপি দলৰ চৰকাৰ হোৱাৰ লগে লগে জিলাখনত বিকাশ ক্ষিপ্ৰ গতিত অগ্ৰগতি হ'ব হেহে গাঁৱৰ ভোটৰ ৰাইজে বিপুল সংখ্যক ভোটদান তেওঁৰ সপক্ষে দিবলৈ আহ্বান কৰে প্ৰাৰ্থী ৰংহাঙে বালিপথাৰ যুৱ ক্লাবৰ উদ্যোগত আৰু বালিপথাৰ স্পৰ্ট এছ'চিয়েশ্যনৰ সহযোগত অনুষ্ঠিত দ্বিতীয় বালিপথাৰ আন্তঃগ্ৰাম্য ফুটবল চেম্পিয়নশ্বিপ 2017 চূড়ান্ত খেলখন 8 জুনত সফলভাৱে সম্পন্ন হয় বিগত 25 মেৰ পৰা আৰম্ভ হোৱা আন্তঃগ্ৰাম্য এই ফুটবল খেলখন আহি কালি সফলভাৱে সম্পন্ন হয় কাৰ্বি আংলং জিলা ক্ৰীড়া বিষয়া ৰেলিফ ৰংহাঙৰ দ্বাৰা চূড়ান্ত খেলৰ শুভ উদ্বোধনৰ পিছতে খেলখন আৰম্ভ হয় চূড়ান্ত খেলখন নেপাৰপেটি এফচি আৰু ৰংকিমি এফচিৰ মাজত অনুষ্ঠিত হয় খেলত নেপাৰপেটি এফচিয়ে 3 গ'ল দিয়াৰ বিপৰীতে ৰংকিমি এফচিয়ে দিলে 2 গ'ল 3-2 গ'লৰ ব্যৱধানত নেপাৰপেটি এফচিয়ে চূড়ান্ত বিজয় সন্মান অৰ্জন কৰে আনহাতে মহিলা চূড়ান্ত ফুটবল খেলখনো কালি অন্ত পৰে ক্লিয়াৰডাপ ৱাইসি আৰু হেমফু ৱাইসিৰ মাজতে অনুষ্ঠিত চূড়ান্ত খেলত ক্লিয়াৰডাপ ৱাইসিয়ে 1-0 গ'লত ব্যৱধানত চূড়ান্ত বিজয় সন্মান অৰ্জন কৰে উল্লেখ্য চূড়ান্ত আৰু অন্তিম খেলৰ উপলক্ষে আয়োজিত সভাত কাৰ্বি আংলং ক্ৰীড়া বিষয়া ৰেলিফ ৰংহাঙে বিজয়ী দল দুটাক বঁটা প্ৰদান কৰে আনহাতে খেলত ৰানাৰ্ছ আপ বিজয়ী দল দুটাক কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক পংকজ তেৰণে ৰানাৰ্ছ আপ বঁটা প্ৰদান কৰে বুকাজানৰ পৰা আনন্দ তেৰাং কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ